আমি দুৰ্ভাগ্যজনক আমি গৰিহণা দিছোঁ যিদৰে সন্ত্ৰাসবাদীসকলে আমাৰ ভাৰতৰ ভিতৰত সোমাই আমাৰ পৰ্যটকসকলক তেওঁলোকৰ ধৰ্মৰ কি সেইখিনি উল্লেখ কৰি তেওঁলোকে যি মৰ্মমভাৱে আক্ৰমণ কৰিলে তাৰ বাবে আমাক গৰিহণা দিবলৈ ওচৰত আমাৰ শব্দ আমাৰ নাই। আৰু আজি মৃতকৰ পৰিয়ালবৰ্গৰ প্ৰতি আমি নিজৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সম্পূৰ্ণ সমৰ্থন বৰ্তমানৰ চৰকাৰ, পুলিচ বাহিনী, ইণ্টেলিজেন্স এজেঞ্চিজ, আৰ্ম ফৰ্চেছ সকলৰ লগত আছে। আমি বিচাৰোঁ যে মৃতকৰ পৰিয়ালবৰ্গই ন্যায় লাভ কৰক। আৰু সিপাৰে যে পাকিস্তান যে আছে, আজি তেওঁলোকৰ উদ্দেশ্য যে আমাৰ লোকৰ মাজত বিভাজন হওক, জম্মু কাশ্মীৰ সমৃদ্ধিশীল হ'ব নালাগে, আমি পিছুৱাই যাওঁ, এয়া হ'ল তেওঁলোকৰ উদ্দেশ্য। আমি তেওঁলোকৰ উদ্দেশ্য আমি সম্পূৰ্ণ হ'বলৈ নিদিওঁ। জম্মু কাশ্মীৰ প্ৰগতিশীল সমৃদ্ধিশীল হ'বই। আমি ভাৰতৰ আমাৰ সমাজ আমি একত্ৰিত হৈ থাকিমে, ভাৰত আৰু আগবাঢ়ি যাবগৈ। আৰু মই আশাবাদী যে এটা সঠিক জবাব আমাৰ চৰকাৰে পৰৱৰ্তী দিনত দিব পাৰিব। কিন্তু লগে লগে আজিৰ তাৰিখত আমি গোটেইবোৰ তথ্যবোৰ আমি মিডিয়া যোগেদি পাই আছোঁ বা ছ'চিয়েল মিডিয়া যোগেদি পাই আছোঁ। চৰকাৰৰ ফালৰ পৰা আমি কোনো ধৰণৰ স্পষ্টীকৰণ বা কোনো ধৰণৰ আমি বিশেষ তথ্য আমি জানিবলৈ পোৱা নাই। তো মই আশা কৰোঁ যে যি গৃহমন্ত্ৰী তেওঁলোকে নিজৰ ভ্ৰমণ সম্পূৰ্ণ কৰিলে, প্ৰধানমন্ত্ৰী আজি গোটেইখিনি তথ্য তেওঁলোকে নিশ্চয় তাৰ বাবে অৱগত হৈছে। আজি ৰাইজে এটা চৰকাৰ নিৰ্বাচিত কৰিছে আৰু এই সময়ত য'ত সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজ হতাশ হৈ আছে, সকলোৱে নিজৰ নিৰ্বাচিত নেতৃবৃন্দসকলৰ পৰা, নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰ পৰা কিছু কথা জানিবলৈ বিচাৰে, সাহস পাবলৈ হ'ব। মই আশা কৰোঁ যে চৰকাৰ তেওঁলোকে নিজৰ কথা ক'ব আৰু ৰাইজক গোটেই যিমান তথ্য তেওঁলোকৰ ওচৰত আছে সেইখিনি তথ্যৰ যোগেদি ৰাইজক অৱগত কৰিব। कश्मीर तो बहुत अच्छा है। हम पहलगाम गए थे, उधर घोड़े से जाना होता था ऊपर, तो ऊपर गए तो 10-15 मिनट में वो आतंकवादी आ गए, तो हम भागे और छुपे। आतंकवादी ने ढूंढ लिया। हमें तो टोटल 2 ही दिखे थे। एक ने बोला कि मुसलमान अलग हो जाओ और हिंदू अलग हो जाओ, जेंट्स को बस। और हिंदू वाले जेंट्स को गोली मार दी गन से। और बाद में जब वो अचानक से गायब हो गए, चले गए, तब सब बोले जो बच्चे हैं वो भागो नीचे। तो हम नीचे भाग गए। मम्मी दीदी ने तो मेरे को घोड़े पर बिठा दिया था। मम्मी दीदी उतर के आई, मैं घोड़े से आया था। मुझे लगा तो गए थे, मेरे को लगा गए, अब तो गए, पर उन लोगों ने बचा लिया। मेरी मम्मी तो जा नहीं रही थी मेरे पापा को छोड़ के, पर हम दोनों के लिए तो जाना पड़ा था। हाँ, कलाम कलाम बोल रहे थे आतंकवादी। और मुसलमान बोल रहे थे, मुसलमानों को अपनी भाषा तो आती होगी, वो बोल रहे थे मुसलमान। 3 बार कलाम बोला, 3 बार उन लोगों ने मुसलमान बोला, और जो हिंदू थे उन्हें शूट कर दिया। हम तो होंगे 20-30। सरकार तो गई हुई है, मतलब इतना बड़ा आतंकवादी का हमला हुआ। मैं বিৰাজ মেধি আৰু আমি আসলতে পেহেলগাম গৈছিলোঁ। আমি 6 মাইলৰ আৰ্জেণ্ট ট্ৰেভেলছ আপোনালোকে সকলোৱে জানে, এটা ভাল এজেঞ্চি হয়, ট্ৰেভেল এজেঞ্চি। তেখেতসকলৰ তত্বাৱধানত আমি গৈছিলোঁ। আমি 27জন মানুহ আৰু আমাৰ লগত আদৰ আছুৰ টিমটো গোটেই গৈছে চিৰিয়েলখনত। গৈ পেলাই আমি পেহেলগামত মানে 17 তাৰিখে গৈছিলোঁ। 16 তাৰিখে গৈ আমি পেহেলগামত আছিলোঁ আৰু 17 তাৰিখে মৰ্ণিং আমি সেই মিনি যি ছুইজাৰলেণ্ড গৈ তাতে গৈছিলোঁ। ৰাতিপুৱাই গৈছিলোঁ, গৈ পেলাই আমি ঘোঁৰাত গৈছিলোঁ। দুৰ্গম ৰাস্তা আৰু দুখৰ কথা সেই সময়ত তাত কোনো CRPF পুলিচ নাছিলে। ঘোঁৰাই দি যোৱাটো দুৰ্গম ৰাস্তা আৰু ওপৰত গৈ মিনি যি ছুইজাৰলেণ্ড বৰ ধুনীয়া ঠাই, আমি এনজয় কৰিছিলোঁ। ভগৱানৰ কৃপাত আমি বাচি আহিলোঁ। যি ঘটনা ঘটিলে সেইকাৰণে ভিডিঅ'টো মই মানে ক'লোঁ আৰু ৰাইজক যে কি তাতে ছিকিউৰিটিৰ প্ৰয়োজন আছিল। ইমান ধুনীয়া মুকলি ঠাই, চাৰিওফালে পাহাৰ, ক'ৰ পৰা নামি আহে একো ঠিক নাই। কিন্তু আমি নাজানো এনেকুৱা পৰিৱেশ যে সুধিছিলোঁ সিহঁতক ঘোঁৰা চলককেইটাক, সিহঁতে কৈছিল চব ঠিক আছে, এতিয়া কাশ্মীৰ শান্ত, কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ এলায়েন্সত আছে আৰু আমিও সুখ শান্তিৰে আছিলোঁ। কিন্তু এই ভয়ানক দুষ্কৃতিকেইটাই যি কাম কৰিলে তাৰ কাৰণে গৰিহণা দিছোঁ আৰু সঁচাকৈ বেয়া লাগিছে। সেইখিনি সময়ত আমি যে আমাৰ লগত হ'লে আমাৰ কেনেকুৱা হ'লে, আমি ফেমিলি লৈ গৈছোঁ, বাচ্চা আছে লগত,
তথাপিও যিয়েই নহওক আমি ঘূৰি আহিলোঁ। তাৰ কাৰণে ভগৱানক লাখ লাখ শুক্ৰিয়া, আৰু ভগৱানক সদায় মানে মা বৈষ্ণৱদেৱীৰ আশীৰ্বাদ থকাৰ কাৰণে হয়তো আমি ঘূৰি আহিলোঁ। আৰু এটাই অনুৰোধ কৰিম, মানে কাশ্মীৰত মানে এতিয়াও মানে আমাৰ আৰ্মিৰ প্ৰয়োজন আছে, কাৰণ আমি যি জেগাত গৈছোঁ তাতে আৰ্মি কমাই দিছে। আগতে আমি যোৱা বছৰো গৈছিলোঁ, সেই আৰ্জেণ্ট ট্ৰেভেলছৰ তত্বাৱধানতে গৈছিলোঁ, সুন্দৰ তেখেতসকলে আমাক এৰেঞ্জমেণ্ট কৰাই দিছিল। কিন্তু আমি যোৱা বছৰ আমি ভাল পাইছিলোঁ। আৰু আমাৰ মানৱ অধিকাৰী তেখেতে খুব নলেজ থকা ব্যক্তি, আমাক ধুনীয়া একদম সুস্থানত মানে জাগাত ৰাখিছিল, হোটেল চোটেল বৰ ধুনীয়া দিছিলে আমাক, আমি ভালো পাইছোঁ। ইমান সুন্দৰ আমি এনজয় কৰি গুচি আহিলোঁ। কিন্তু আহি পোৱাৰ পিছত আমি আহি পোৱাৰ লগালগ দুদিন পিছতে এই ঘটনাটো ঘটিল, কেনেকুৱা লাগিব কওকচোন। গতিকে গোটেইকেইটাৰ যিসকল ঢুকাল তেখেতসকলৰ মানে আত্মাৰ সদগতি কামনা কৰিছোঁ, আৰু ভৱিষ্যতে এনেকুৱা ঘটনা নহওক। আৰু মই এটাই অনুৰোধ কৰিছোঁ, ইয়াৰ ট্ৰিট কৰিব লাগে ভাৰত চৰকাৰে, আৰু ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন বৰ্তমান আহি পৰিছে। কাৰণ আমিতো গোটেইকেইটা হিন্দু আছিলোঁ, আমাকতো গোটেই মাৰি পেলালেহেঁতেন তেতিয়াহ'লে। গতিকে সেইখিনি মানে আচৰিত কথা, আৰু আজি দুখতে এইখিনি কথা কৈছোঁ। নমস্কাৰ সকলোকে, সকলোৱে ভালে থাকক। আৰু মোদী ডাঙৰীয়াক, ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ, প্ৰত্যুত্তৰ লাগে, নহ'লে সিহঁতে আকৌ পিছত এনেকুৱা পদক্ষেপ ল'ব পাৰে। আৰু আমাৰ এই যি টুৰিজিম ব্যৱস্থাটো বন্ধ হৈ যাব। নৰ্থ ইষ্টত আজি আমি শান্তিত আছোঁ, আজি কাশ্মীৰৰ শান্তি আছিল, কিন্তু এইবিলাক ঘটনাই আজি অশান্তিৰ সৃষ্টি কৰিছে, আৰু এইটো বন্ধ হৈ যাব, টুৰিজিম বন্ধ হৈ যাব, মানুহে ফুৰা চকা বন্ধ কৰিব। গতিকে শুনি পালে মানে সঁচাকৈ বিৰাটেই ভয় লাগিছে। চাগে যদি আমিও সেইখিনি পৰিস্থিতি যদি পালোঁ হয়, চাগে আমাৰ কেনেকুৱা হ'ল হয়। আমাৰতো আৰু ধৰক লাক আছিল, চাগে ভগৱান আছিল, সেইকাৰণে আমি চাগে ঘূৰি আহিছোঁ। আৰু মোৰ নাম কঞ্চুকী তামুলী, মোৰ ঘৰ নলবাৰী বিদ্যাপুৰত। আজি কিছুদিন আগতে আমি 4জন আমি কাশ্মীৰ গৈছিলোঁ, পেহেলগামতো আছিলোঁ আমি মানে আচলমতে মোৰ বিয়া যাবও বেছিদিন হোৱা নাই, ডিচেম্বৰত গৈছে। হ'লে আমি 4জন আৰু লগ লাগি পেলাই আমাৰ মানে প্ৰথম আমাৰ দৰ্শন আছিল বৈষ্ণোদেৱী। আমি ফাৰ্ষ্ট গ'লোঁ আমি বৈষ্ণোদেৱী দৰ্শন কৰিলোঁ। দৰ্শন কৰি পেলাই আমি বোলো ওচৰতে কাশ্মীৰখনো আছে, এনেকৈ কাশ্মীৰ শ্ৰীনগৰ এইখিনি আমি একেলগে ঘূৰি আহিলোঁ গোটেইকেইজন। তাৰপিছত আমি গৈছিলোঁ আমি পেহেলগামত আমি এক ৰাতি ষ্টেও কৰিছোঁ। তাৰপিছত পেহেলগামত যোনদিনা ৰাতিপুৱাৰ ভাগত আৰু আমি তাতে গৈছিলোঁ ওপৰত, আমি ঘোঁৰাত গৈছিলোঁ তলৰ পৰা। ঘোঁৰাত যাই পেলাই তাতে আমি বহুত সময় আছোঁ। তাতে আপোনাৰ এনেতো ওপৰত ধৰক পৰিস্থিতি ভালেই, আৰু সেনেকুৱা একো বেয়া পোৱা নাছিলোঁ, পৰিৱেশো ভালে পাইছিলোঁ। ছিকিউৰিটি আছিল, টাইট ছিকিউৰিটি, পুলিচ গোটেইখিনি আছিল, আৰ্মি ফ'ৰ্চ, ইণ্ডিয়ান আৰ্মি আছিল, গোটেইখিনি আছিল। আৰু যিখিনি মানুহ আছিল, আমি ধৰক গাড়ীৰে হওক, ড্ৰাইভাৰে হওক, ঘোঁৰাৰে হওক, যিখিনি মানুহ পাইছিলোঁ আমি ঠিকে পাইছিলোঁ। ব্যৱহাৰ পাতি বেয়া নাছিল, আৰু ৰেছপন্স ভালেই দিছিল। হিন্দু মানুহো আছিল আৰু দুটাই আছিল আৰু হ'লে আপোনাৰ ঠিকে আছিল, আৰু ৰেছপন্স ভালে পাইছিলোঁ। তাৰপিছত আপোনাৰ তাতে আমি ধুনীয়াকৈ 4-5 ঘণ্টা আছোঁ ওপৰত। আমি তাতে আপোনাৰ ধৰক আবেলিলৈ আমি তাৰ পৰা ৰিটাৰ্ণ হৈছোঁ। ৰাতি আমি তাতে পেহেলগামত আছোঁ। পেহেলগামত আপোনাৰ ধুনীয়া পৰিৱেশটো, তলত আপোনাৰ ধৰক ভিউ যোনটো মানে খুব ভালেই আৰু। তাৰপিছত আপোনাৰ আমি শ্ৰীনগৰ গ'লোঁ। শ্ৰীনগৰত আমি তাতে আছোঁ 3 ৰাতি। সেনেকৈ আমাৰ টোটেল ট্ৰিপটো আছিল 10 দিন। সেনেকুৱা তেতিয়ালৈ আমি একো পোৱা নাই, একো নাই। ধৰক নৰ্মেল আৰু যোনটো ধৰক আমি যিহেতু কাশ্মীৰখন এটা জান্নাত বুলি কয়, ধুনীয়া জেগা, চবেই যায়, সেই হিচাপত আমিও উপভোগ কৰিব গৈছোঁ, ঠিকে পাইছোঁ। তেতিয়ালৈ সেনেকুৱা একো এলাৰ্ট কৰা নাই, নৰ্মেল আছে আৰু যোনখিনি ধৰক মানুহে যায়, টুৰিজিম যায়, নৰ্মেল আৰু। তাৰপিছত নাই, ছিকিউৰিটি টাইট কৰিছে, গোটেই চেকিং এয়াৰপৰ্ট হওক বা য'ত জাগা আমি য'ত গৈছিলোঁ, নৰ্মেল আৰু। নাই, একো সেনেকুৱা কোৱা নাই, একোৱেই কোৱা নাই, গোটেইখিনি আৰু মানে নৰ্মেল আৰু। তাৰপিছত আপোনাৰ আমি সেনেকৈ আহিলোঁ ঘূৰি আহি পেলাই আমি ধৰক এই যোৱাকালিৰ যোনটো ঘটনা মানে হৈ গ'ল, আৰু সেই ঘটনাটো ধৰক আমি 2-3 দিন পূৰ্বে আৰু তাৰে আগে আমি ধৰক আহি পাইছোঁ আৰু ঘৰ আহি পাইছোঁ আৰু আমি। তাৰপিছত এইটো ঘটনা হৈ গ'ল। চাগে ভগৱান আছে, আমি চাগে মা বৈষ্ণোদেৱী দৰ্শন কৰি অহাৰ কাৰণে চাগে আমি ভালে গোটেইকেইজন ঘূৰি আহি পাইছোঁ। বিৰাট বেয়া লাগিছে এই বস্তুটো। যিমান যি নহওক, সিহঁতে ইণ্ডিয়ান আমাৰ গোটেইখিনি গৈছে, সিহঁতেও এটা নতুন কাপলছ হয়, চবকেইটাই দিয়কচোন আৰু ফুৰিবৰ কাৰণেই যায়। তাৰপিছত আপোনাৰ বেয়া লাগিছে সেইখিনি কথা শুনি পেলাই। যে পৰিস্থিতি আমি সেনেকুৱা একো পোৱা নাই, গোটেইখিনি মানে ঠিকেই আছে আৰু নৰ্মেলেই আছে আৰু। আহি পেলাই গম পালোঁ দিয়কচোন। আৰু এতিয়া যিমান যি নহওক,
এতিয়া এই ঘটনাটোৰ কাৰণে ধৰক মানুহে যাবও ভয় কৰিব, টুৰিজিম যায়, এটা ফুৰিবৰ কাৰণে যায় দিয়কচোন। ইয়াতে সিহঁতৰ এটা মানে এটা কি যিমান যি নহওক কাশ্মীৰখন এটা ধুনীয়া জেগা বুলি কয় না, সেইটো হিচাপতে যিহেতু আমাৰ ইণ্ডিয়াতে আছে। তাৰপিছত এতিয়া যোৱাকালি ঘটনাৰ কাৰণে সঁচাকৈ বিৰাট দুখিত। মই, মোৰ হাজবেণ্ড, মোৰ লগৰ আৰু তাৰ ৱাইফ, আমি 4জন গৈছিলোঁ। হ'লে আমাৰতো আৰু ধৰক লাক আছিল চাগে, ভগৱান আছিল, সেইকাৰণে আমি চাগে ঘূৰি আহিছোঁ আৰু। এতিয়া যিসকল যোৱাকালিৰ এইখিনি ঘটনা হ'ল, সিহঁতলৈ মই অশেষ শ্ৰদ্ধাঞ্জলি দিলোঁ, যাতে সিহঁতৰ আত্মাই শান্তি পাওক আৰু যাতে এনেকুৱা কেতিয়াও নহয়। চৰকাৰে যাতে, মাননীয় চৰকাৰলৈ মই অনুৰোধ, উগ্ৰপন্থী যাতে শাস্তি পায়, সোনকালে গ্ৰেপ্তাৰ হয়, সেইটোৱে অনুৰোধ জনালোঁ। আমি একো সমস্যা পোৱা নাই। আমি মানে ভগৱানৰ কৃপাত আমি ভালকৈ ঘূৰি আহিছোঁ, ধুনীয়াকৈ আমাৰ ট্ৰিপটো গৈছে। আমাৰ চাগে কিবা কপাল ভাল, সেইটো কাৰণে আমি ঘূৰি আহিলোঁ। ইহঁতে ওচৰৰে, নলবাৰীতে হয়, চক বজাৰত ঘৰ হয়। একেলগে আমাৰ লগৰে হয়, গিৰেক ঘনীয়েক। আৰু আমি, মোৰ হাজবেণ্ড আৰু মই, আমি 4জন গৈছিলোঁ। আমাৰ 2দিন পূৰ্বে ঘূৰি আহিছোঁ, একো অসুবিধা পোৱা নাই। শুনি পালে মানে সঁচাকৈ বিৰাটেই ভয় লাগিছে। চাগে যদি আমিও সেইখিনি পৰিস্থিতি যদি পালোঁ হয়, চাগে আমাৰ কেনেকুৱা হ'ল হয়, মানে শুনিয়ে এতিয়া ভয় লাগি আছে, নিজে নিজে ভাবি আছোঁ আৰু। এতিয়া তাকে আৰু চৰকাৰলৈ অনুৰোধ জনাইছোঁ, শাস্তি যাতে দোষীয়ে যাতে শাস্তি পায়, তাকে অনুৰোধ জনাইছোঁ।